নমস্কাৰ বন্ধু বান্ধৱীসকল আজি মই এটা ভিডিঅ' বনাবলৈ লৈছো মানে সতৰ্ক কৰিব কাৰণে হা মানে কি হ'ল সেইদিনাখন মই মানে এটা ল'ৰাটোক চিপছ এটা কিনি দিছিলোঁ এতিয়াও সি বৰ্তমান খাই আছে আমি বিশেষকৈ পেৰেণ্টছসকল মানে সজাগ হোৱা উচিত হা ল'ৰা ছোৱালীকে প্ৰিজাৰ্ভ কৰি থোৱা জুচৰ পেকেট হওক বা এনেকুৱা গাখীৰৰ পেকেট হওক যিকোনো বস্তু মানে যিবিলাক প্ৰিজাৰ্ভিং হয় যেনেকৈ আপুনি ধৰি লওক চিপছৰ পেকেট হ'ল তেনেকুৱাবোৰ আমি মানে কিনি দিয়াৰ আগত মানে এবাৰ আমি কি কৰিব লাগে এক্সপায়াৰ ডেটটো চেক কৰি ল'ব লাগে মই আনদিনা চেক কৰোঁ সেইদিনাখন মানে মোক কি হ'ল মানে মই কিবা এটা পাহৰিলে কি হ'ল নাজানো মই সেইদিনাখন মানে চেক নকৰিলোঁ মানে চেক নকৰাকৈ ল'ৰাটোক খাবলৈ দি দিলোঁ তাৰপিছতে খাবলৈ দিয়াৰ পিছতে মানে ল'ৰাটোৱে মোক কৈছে হা যে মা এইটো বস্তু মানে চিপছটো খাই মোক মানে অইন দিনা নিচিনা টেষ্ট লগা নাই কিবা এটা অজীৱ লাগিছে খাবলৈ তো এতিয়াও বৰ্তমান চব খাই আছে ল'ৰা ছোৱালীটো নুশুনেই ন মাহঁতৰ কথা এতিয়া বৰ্তমান চাই দিছোঁ তাৰপিছতে কি হ'ল মই চাই নিদিলোঁ তাৰপিছতে সি কোৱাৰ পিছত মানে মই পেকেটটো পটককৈ মানে মনত পৰিলে মই ডেটটো চালোঁ তাৰপিছতে তাৰ যিটো এক্সপায়াৰী ডেট আছিলে এক্সপায়াৰী ডেটটো না যোৱা বছৰ মানে 2023 চনৰ অক্টোবৰ মাহত সেইটো অলৰেডি এক্সপায়াৰ হৈ গ'ল আৰু তেনেকুৱা এটা বস্তু মানে দোকানীয়ে বিক্ৰী কৰি আছে হা এতিয়াতো মই দোকানখনলৈ যাব নোৱাৰোঁ কাৰণটো মই ইয়াৰ পৰা অনা নাছিলোঁ দূৰৰ পৰা আনিছিলোঁ এতিয়া মই দোকানখনলৈ যাম কেনেকৈ গতিকেলৈ মানে আপোনালোকক কৈছোঁ যে আপোনালোকেও নিজৰ ল'ৰা ছোৱালীক এনেকুৱা বস্তুবোৰ কিনি দিয়াৰ আগত মানে এবাৰ সতৰ্ক হ'ব আৰু পাৰিলে তাৰ এক্সপায়াৰ ডেটটো এবাৰ চেক কৰি ল'ব তাৰ পিছতহে খাবলৈ দিব আৰু সেইদিনাখনৰ পৰা মই একদম 100% সতৰ্ক হৈ গ'লোঁ।